আপোনাৰ সন্তানটি বিদেশত আছে নেকি? যদি বিদেশলৈ আপুনি পঢ়িবলৈ পঠিয়াইছে তেনেহ'লে আপুনি সাৱধান হওক। শিক্ষা জীৱনৰ লক্ষ্যলৈ বহুতো নৱপ্ৰজন্ম আগবাঢ়ি গৈছে বিদেশলৈ বুলি। কিন্তু বিদেশত আপোনাৰ সন্তানটি কিমান সুৰক্ষা হৈ আছে সেইখিনি আপুনিও চকু ৰাখিব লাগে। কাৰণ এগৰাকী ছোৱালীৰ অৱস্থা কেনে হৈছে, আমেৰিকাত গৈ উচ্চ শিক্ষাৰ বাবে তেওঁ আমেৰিকালৈ গৈছিলে। সেই সকলোখিনি চাই লওক, জানি লওক। তাৰ পাছত চিন্তা চৰ্চা কৰি আপোনাৰ সন্তানক আপুনি বিদেশত পঢ়াবলৈ পঠিয়াব। এগৰাকী অসহায় যুৱতী, তেওঁ উচ্চ শিক্ষাৰ বাবে গৈছিল আমেৰিকালৈ। কিন্তু কেইমাহমানৰ পিছৰে পৰা তেওঁ পথৰ ভিক্ষাৰী হৈ গ'ল। পথৰ কিনাৰত তেওঁ ৰৈ মানুহক ভিক্ষা কৰি খাবলগীয়া হৈছে। लेके गए मेरे को हॉस्पिटल वाले साथ दिए, पैरामेडिक्स वाले साथ दिए। বৰ্তমান যুৱতীগৰাকীয়ে তেওঁ নিজৰ পৰিচয় পাহৰি গৈছে। তেওঁ বহুত দুৰ্বল হৈ পৰিছে। তেওঁক মানে কোনো সহায় কৰা মানুহ নাই, সহায় হাত বঢ়োৱা কোনো ধৰণৰ মানুহ দেখা পোৱা নাই। এনেদৰেই পথৰ দাঁতিত তেওঁ ভিক্ষা কৰি জীৱন কটাবলগীয়া হৈছে। গতিকে আপোনাৰ সন্তানটিক যদি আপুনি বাহিৰত বিদেশত পঢ়িবলৈ পঠিয়ায় তেনেহ'লে আপুনিও খুব সাৱধানে থাকিব লাগিব। কাৰণ প্ৰতিটো সময় প্ৰতিটো ক্ষেত্ৰতেই তেওঁলৈ ফোন কৰি থাকিব লাগিব। তেওঁ ল'ৰাই হওক বা ছোৱালীয়ে হওক, প্ৰতিটো সময়ত আপুনি তেওঁৰ বা বাতৰি লৈ থকাটো মাক বাপেক হিচাপে খুব প্ৰয়োজন। গতিকে চাই লওক এই প্ৰতিবেদন।